হাই গুড মৰ্ণিং এভৰিৱান। আজি এটা নিউ প্ৰজেক্ট ছেফ ফিছ লাইফ। আমাৰ পুখুৰীটোৰ মাছকেইটা লাইভ বচোৱাৰ কামত পাপা এণ্ড মই লাগি গ'লো। মানে যোৱা বছৰ চব মাছ চোৰে লৈ গ'ল। সেইবাবে নিনজা টেকনিক এটা লগাই এনেকে একছে তোমালোকক দিয়া বাঁহবোৰতকৈ অলপ বেছি বাঁহ আনি পুতি দিছো, যাতে চোৰে আহি ৰাতি জাল মাৰিব নোৱাৰে। আৰু চোৰকেইটাকো কৈছো, আমাৰ বুলিয়ে নহয় কাৰোৰে এনেকে পুখুৰীত ৰাতি আহি মাছ মাৰি নিনিবা। গৃহস্থইতো কিবা এটা মৰমত হেঁপাহতে দিয়ে ন মাছবোৰ। নদী বিল আছে এইবিলাকত মাৰিবাগে। এনেতে আমাৰ ছাগলীকেইজনীয়ে ক'লে, দাদা টাইম হ'ল, আমাক জেলৰ পৰা উলিয়াই দিয়ক। ময়ো সিহঁতক জেলৰ পৰা মুক্তি কৰি দিলোঁ। তাৰ পাছত মই মোৰ ৱৰ্ক প্লেচ মানে লখিমপুৰলৈ আহিলোঁ। আহোঁতে টাউনতে থকা মোৰ ফ্ৰেণ্ড এজনীৰ এছ ধৰিত্ৰী গগৈ ফেশ্বন হাউচত সোমাই আহিলোঁ। বিয়া পাতিম বুলি ভাবি আছে নেকি? বিয়া পতাৰ আগত কিন্তু ইয়াত এবাৰ নহাকৈ নাথাকিব। ইয়াত ডিজাইনাৰ ৱেৰ, কাষ্টমাইজ দৰা কইনাৰ কাপোৰ, বেলেগ বেলেগ ডিজাইনৰ টচ, মুগা, পাটৰ কাপোৰ আৰু জুৱেলাৰী এচেচৰিজ পায়। লগতে ল'ৰা মানুহৰ বাবে কাষ্টমাইজ কুৰ্তাও পায়। কিন্তু আপোনালোকৰ বাবে মই স্ক্ৰীনত নাম্বাৰটো দি দিম বাৰু। যদি আপোনালোক লখিমপুৰৰ হয় ডাইৰেক্ট আহি চাই যাব পাৰে। টাউনতে আছে, মেপল লিফৰ একদম অপজিটত। ধৰিত্ৰীয়ে মোক ধুনীয়া এটা গিফ্ট দিলে কেদাৰনাথৰ পৰা অনা, তাৰ বাবে থেংক ইউ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা মিছনৰ সৈতে। বাই বাই।